নমস্কাৰ গ্ৰীনিয়াৰ্ড নাৰ্চাৰী নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আজিৰ ভিডিঅ'টোত আমি এনেকুৱা ধৰণৰ কিছুমান প্লান্টৰ বিষয়ে কথা পাতিম যিকেইটাক আমি এয়াৰ পিউৰিফাইং প্লান্ট বুলি কওঁ এইকেইটা প্লান্টে আমাৰ বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আমাৰ ঘৰৰ ভিতৰতে থকা আচবাবপত্ৰ অথবা আমি বেৰত ব্যৱহাৰ কৰা পেইণ্টছ বিলাকৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ যেনে ফৰ্মালডিহাইড জাইলিন টলুইন আদি নিৰ্গত হয় বৈজ্ঞানিক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি এনেকুৱা বিভিন্ন ধৰণৰ প্লান্ট আছে যিবোৰে আমাৰ চৌপাশৰ এনে ধৰণৰ বিষাক্ত পদাৰ্থসমূহ আঁতৰোৱাত আৰু বায়ুমণ্ডল শুদ্ধিত কৰাত সহায় কৰে গতিকে আজি আমি তেনেকুৱা ধৰণৰ কেইটামান প্লান্টৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক প্ৰথম প্লান্ট হৈছে ৰাবাৰ প্লান্টে বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ যেনে ফৰ্মালডিহাইড টলুইন জাইলিন আদি আমাৰ বায়ুমণ্ডলৰ পৰা শোধন কৰাত সহায় কৰে ৰাবাৰ প্লান্টৰ আমি আৰু এটা ভেৰাইটি দেখিবলৈ পাওঁ ভেৰিয়েগেটেড এটা ভেৰাইটি পাতবিলাকত খুব সুন্দৰ ভেৰিয়েগেশ্যন কিছুমান থাকে এইবিধ প্লান্ট এয়াৰ পিউৰিফাইং প্লান্ট হোৱাৰ উপৰিও এবিধ ধুনীয়া হোম ডেকৰ হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ প্লান্টটো ৰোপণ কৰিবলৈ সম পৰিমাণৰ গাৰ্ডেন চইল ভাৰ্মি কম্পোষ্ট কোকোপিট ব্যৱহাৰ কৰিব পাৰে আৰু এই প্লান্টটোক ব্ৰাইট ইনডাইৰেক্ট ছানলাইটত ৰাখিলে ভাল যদি আমি বহুত বেছি ৰ'দত ৰাখি দিওঁ পাতবিলাক জ্বলি যোৱাৰ দৰে হ'ব পাৰে আৰু পানী দিয়াৰ ক্ষেত্ৰতো যেতিয়া আমি পানী দিওঁ পুৰা থৰলি পানীটো দিব লাগে যাতে টাবটোৰ তলেদি তলৰ ফুটাৰেদি পানীখিনি সৰকি আহে দ্বিতীয়তে অহা প্লান্টবিধ হৈছে ফিডলি ফিগ এবিধ খুব সুন্দৰ অৰ্নামেণ্টেল প্লান্ট গছজোপা যেতিয়া ডাঙৰ হৈ যাব খুব ধুনীয়া এটা আকৃতি লয় গতিকে এয়াৰ পিউৰিফাইং প্লান্ট হোৱাৰ উপৰিও এইটোও এটা খুব সুন্দৰ হোম ডেকৰ তৃতীয়তে অহা প্লান্টবিধ হৈছে বষ্টন ফাৰ্ণ এইবিধ প্লান্টে অকণমান সেমেকা পৰিৱেশ এটা ভাল পায় গতিকে শীতকালি অলপমান ৰঙচুৱা পৰা যেন দেখিবলৈ পোৱা যায় পাতবিলাক অকণমান হালধীয়া যেন হোৱা দেখা যায় নেক্সট প্লান্টবিধ হৈছে এৰেকা পাম এইবিধ প্লান্টক ডাইৰেক্ট ছানলাইট একেবাৰেই নালাগে যদিহে খুব ৰ'দ পৰা ঠাইত এইবিধ প্লান্ট ৰখা হয় তেন্তে গছজোপাৰ পাতবিলাকত আমি এটা ব্ৰাউনিং দেখিবলৈ পাওঁ গতিকে ব্ৰাইট ইনডাইৰেক্ট ছানলাইট গছজোপাৰ বাবে উপযোগী আজিৰ ভিডিঅ'টোত মই উল্লেখ কৰা গোটেইকেইবিধ প্লান্টৰে যত্ন আৰু পৰিচৰ্যা প্ৰায় একেধৰণৰ আৰু যিহেতু আমি এইকেইটা প্লান্ট পটত ৰোপণ কৰিম গতিকে মাজে সময়ে তাত ফাৰ্টিলাইজাৰ অলপ এড কৰাটো জৰুৰী ফাৰ্টিলাইজাৰ হিচাপে ভাৰ্মি কম্পোষ্ট অথবা ঘৰতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ কম্পোষ্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিটো 2 মাহৰ মূৰত এবাৰ অলপ এমুঠিমান এটা পটত দিলে যথেষ্ট হয় বহুতৰ মনত এইটো কুৱেশ্যন থাকে যে আমি প্লান্টবোৰ ইনডোৰ প্লান্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ নে নাই আচলতে কোনো এবিধ প্লান্টেই কমপ্লিটলি ইনডোৰ প্লান্ট নহয় কিছুমান প্লান্টক কম্পেৰেটিভলি কম ছানলাইট লাগে কিছুমানক হয়তো অলপ বেছি লাগে গতিকে প্লান্টটোৰ ৰিকুৱাৰমেণ্ট অনুসৰি আমি যদি সিহঁতক পৰিৱেশটো দিব পাৰোঁ তেতিয়াহ'লে প্লান্টবোৰ সুন্দৰভাৱে আমাৰ ইনডোৰ অথবা আউটডোৰ যিকোনো পৰিৱেশতে সুস্থভাৱে জীয়াই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী সময়ত আকৌ লগ পাম